কিছুমান মানুহ বহুত বেছি সেনজিটিভ তেওঁলোকৰ তেনেই সৰু সৰু কথাত দুখ লাগে আৰু সেই দুখ লাগিলে এনেকুৱা নহয় যে তেওঁলোকে সেই কথাবোৰ আনৰ আগত প্ৰকাশ কৰিব বেছিভাগ সময়তেই সেই দুখ লগা বেয়া লগা কথাবোৰ তেওঁলোকে নিজৰ মাজতেই সামৰি থৈ দিয়ে এই সৰু সৰু কথাত বেয়া লগা মানুহবোৰে প্ৰথম অৱস্থাত আনৰ আগত কথাবোৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰে তেওঁলোকে আনৰ আগত প্ৰকাশ কৰি দেখুৱায় যে এই কথাটোত মোৰ বেয়া লাগিছে মই দুখ পাইছোঁ কিন্তু লাহে লাহে যেতিয়া এই কথাবোৰত মানুহবোৰে গুৰুত্ব নিদিয়ে তেতিয়া তেওঁলোকে এই কথাবোৰ নিজৰ মাজতে সামৰি থবলৈ আৰম্ভ কৰে আৰু এই কথাটোতে তেওঁলোক ভিতৰৰ পৰা বহুত বেছি কঠিন হৈ যায় এই যে এবাৰ তেওঁলোকে আনৰ আগত প্ৰকাশ কৰিবলৈ বাদ দি দিয়ে কথাবোৰ তাৰ পিছৰ পৰাই তেওঁলোক জেদি হৈ যায় ভিতৰি ভীষণভাৱে কথাতে কয় নহয় সৰু সৰু কথাইহে সম্পৰ্ক এটা সুদৃঢ় কৰে খুব ধুনীয়া কৰে এই সৰু সৰু দুখবোৰেই সম্পৰ্ক এটা কেতিয়াবা বেয়া কৰি আনে আৰু এনেকুৱা সৰু সৰু কিছুমান সুখেই কেতিয়াবা সম্পৰ্ক এটা খুব ধুনীয়া কৰি আনে সেইবাবে মই কৈছোঁ আপোনাৰ কাষত থকা মানুহজনৰ ক্ষেত্ৰত বহুত ডাঙৰ ডাঙৰ কথা আপুনি গুৰুত্ব দিব নালাগে তেওঁলোকৰ সৰু সৰু অনুভূতিখিনিক গুৰুত্ব দিয়ক সন্মান কৰক সকলো তেতিয়া ভাল